এটা প্ৰেমৰ কবিতা। সন্ধ্যা গুচি যোৱাত পশ্চিম দুৱাৰেদি নিশা নামি আহিছিল জিলমিল আকাশৰ বুকুলৈ। হাতে হাত ধৰাধৰিকৈ খোজ দিছিলো তুমি আৰু মই। লুংলুঙীয়া বাট, দুয়োফালে শাৰী শাৰী গছ, জোনাক নিশা, জোনাকীৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিছিল চৌদিশ। সোণাৰুৰ হালধীয়াবোৰে ৰং ছটিয়াই দিছিল দেহত, মনত। প্ৰকৃতি ৰাণীয়েও হালধীয়া দলিচা পাৰি দিছিল আমি অহাৰ উমান পাই। নকৈ খোজ দিয়া শিশুটিৰ দৰে মই গৈছিলো তোমাৰ দেহত। ইফালে নহয় ইফালে তুমি কৈছিলা, তোমাৰ ওচৰ চাপি গৈছিলো নিচেই ওচৰলৈ। অবোধ শিশুৰ দৰে তুমি মোৰ হাতত ধৰি আছিলা, কি জানিবা আঁতৰি যাওঁ। মই হাতখন এৰুৱাবলৈ চেষ্টাও কৰা নাছিলো। পশ্চিম আকাশৰ পৰা উৰি অহা এজাক চৰায়ে বসন্তৰ উদয়ক জনাইছিল। সেয়া তুমি আৰু মই নাছিলোনে?